লকডাউনৰ সময়ছোৱাত প্ৰেমৰ সাগৰত ধুমুহাৰ সৃষ্টি হৈছে। আৰে মইতো কওঁ এয়া ধুমুহা নহয়, এয়া চুনামি। আকৌ 15 দিন এক্সটেনশ্যন কৰিলে। অহ মাই গড, ইমান দিন ধৈৰ্য ধৰি আছিলোঁ, আকৌ 15 দিন। স্বাগতম বন্ধুসকল, নাম মোৰ ভৱেশ, সকলোৱে মাতে আৱেশ, আৰু মোৰ চেনেলৰ নাম হৈছে আৱেশৰ বিশেষ। সঁচাকৈ লকডাউনে আমাৰ মাথা গৰম কৰি দিছে। আজিৰ এই ভিডিঅ'টি মোৰ সেই বন্ধুসকলৰ আৰু বান্ধৱীসকলৰ প্ৰতি যিয়ে বৰ্তমান প্ৰেম কৰি আছে, প্ৰেমৰ সাগৰত উটি ভাহি ফুৰিছে, বিৰহৰ বেদনাত ছটফটাই আছে। তোমালোকৰ চাগে বিশ্বাসেই নহয় জানো যে আমিয়ে প্ৰেম কৰিছিলোঁ নে? আমিয়ে ৰেষ্টুৰেণ্টত খাইছিলোঁ নে? আমিয়ে চিনেমা চাইছিলোঁ নে? আমিয়ে বাইকত ঘূৰিছিলোঁ নে? আৰু সেই প্ৰেম এতিয়াও আগৰ দৰেই আছেনে? তোমাক নাপালে এদিনতে থাকিব নোৱাৰা দিনবোৰ আজি ভিডিঅ' কলতে সীমাবদ্ধ। কি যে বিৰহৰ বেদনা। এইবাৰ লগ পালে বাপেকে মৰমবোৰ একেলগে উভতাই আনিম। গান গাম, সাৱটিম, চুমা খাম আৰু বহুত কিবা কিবি। ন তেনেকুৱা কাম ভুলতো নকৰিবা। উত্ৰাৱল নহ'বা বন্ধু। কেইদিনমানতো ধৈৰ্য ধৰিলাই, আৰু কমচে কম 3-4 মাহ ধৈৰ্য ধৰা। লকডাউন খোল খোৱাৰ পিছতো আমি কিছুদিন সামাজিক দূৰত্ব বজাই ৰাখিবই লাগিব। ৰেষ্টুৰেণ্টত নাযাবা, চিনেমা হলত চিনেমা চাবলৈ নাযাবা, পাৰ্কত নঘূৰিবা, আৰু বেছি ভিৰ ভাৰ জেগাত নাযাবা। তোমালোকে চাগে গালি দিছা মোক। বেটাই প্ৰেম কৰি পালেহে বুজিব প্ৰেমিকাক ইমান দিন নেদেখাৰ দুখ কিমান। কি কৰিবা বন্ধুসকল, সমগ্ৰ পৃথিৱীয়ে যুঁজ দিয়া এটা বেমাৰ। আমিওতো জয় হ'ব লাগিব, নহয় জানো? এতিয়া পিছে উপায়? মোৰ বোধেৰে এনেকুৱা এটা ফিল কৰা উচিত, হিন্দী চিনেমাৰ নায়ক নায়িকাৰ দৰে, উপন্যাসৰ নায়ক নায়িকাৰ দৰে। তুমি তাত, মই ইয়াত, তুমি তাত, মই ইয়াত। তুমি চাই আছা, ময়ো চাই আছোঁ। তুমি চায়ে আছা, ময়ো চায়ে আছোঁ। তুমি চায়ে আছা, ময়ো চায়ে আছোঁ। কেনেকুৱা হ'ব দোস্তি? মোৰ কথাখিনি ফানি লাগিব পাৰে, কিন্তু কথাটো ছিৰিয়াছ। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ অল।